গুড মৰ্ণিং এভৰিৱান। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আৰু আজি হৈছে শিৱৰাত্ৰি। ভিডিঅ'টো বাৰু পিছদিনাখন পাব, কিন্তু আজি শিৱৰাত্ৰি বুলি গ'লোঁ এবাৰ মন্দিৰলৈ। মন্দিৰত দেখাইছোঁ আৰু পৰিৱেশটো এবাৰ নহয় জানো, গৈছোঁ যিহেতু আৰু দেখাইছোঁ আৰু এবাৰ। আৰু মই অলপ দেৰিকৈ গৈছিলোঁ, সেইকাৰণে ইমান মানুহ ভিৰ নাছিলে বাৰু। সোনকালে যোৱাসকলে গম পায় বহুত বেছি ভিৰ আছিল। মই কাৰণ ছোৱালীজনীকো লৈ যাম, সৰু পোৱালি লৈ যাবলৈ অকণমান অসুবিধা হয় বেছি ভিৰ হ'লে, সেইকাৰণে অলপ দেৰিকৈ গৈছোঁ মই। আৰু মোৰ ছোৱালীজনী চাওকচোন কিমান ধুনীয়াকৈ সেৱা কৰি আছে, ডাঙৰ মানুহৰ দৰে। আৰু আমি ইয়াৰ বন্তি চন্তি জ্বলাইছোঁ আৰু ইয়াৰ ধুনীয়াকৈ অলপ পৰিৱেশটো ল'ৰাটোক দেখাবলৈ দিছোঁ। সি বাৰু বৰ বেছি ভালকৈ ভিডিঅ' কৰিব নোৱাৰে, তেওঁ যিখিনি পাৰিছে দেখাই দিছে। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে জনাব। চাওকচোন কিমান ভাল পৰিৱেশ, কিমান ভাল লাগিছে চাওকচোন, ইমান সোপা বন্তি জ্বলি আছে আৰু মোৰ বহুত বেছি ভাল লাগিছে। আৰু যেতিয়া সেই পৰিৱেশটোত থাকে ন, বেছি ভাল লাগে আৰু এনেকৈ ভিডিঅ'ত দেখাতকৈ আৰু ৰিয়েলত। আৰু ইয়াতে সেৱা প্ৰাৰ্থনা কৰিলোঁ আমি। আৰু ইয়াত দেখিছে নহয়, মই ধুনীয়াকৈ ধূপ জ্বলাই আছোঁ, আৰু ছোৱালীজনী দেখিছেনে মই ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছে। তাই যি আৰু যোৱাৰ পৰা একদম তেনেকেই আৰু আছে। আৰু মানে মই ধূপ বন্তি ইমান সময় জ্বলাইছোঁ, সেইখিনি সময়ত তাই তেনেকেই হাতযোৰ কৰিয়ে ৰৈ আছে। আৰু কি ক'ব, আৰু একদম মানুহজনী হয়হে মানে টিকলি। কথা আৰু কামবিলাকতো একদম বহুত ডাঙৰ মানে মানুহৰ দৰে। আৰু এতিয়া তাইক ধূপ লাগে, ধূপৰ কাৰণে কান্দিছে, তাইক ধূপকেইডাল দিব লাগে হাতত। আৰু মানে কি আৰু সৰু পোৱালি ন, লাগ বুলি ক'লে লাগিবই আৰু। আৰু আমি তাতে ধূপ বন্তি জ্বলালোঁ, আৰু ইয়াতে আহি সেৱা কৰিব লাগে অৰিহণা দি। আৰু ইয়াতে অৰিহণা দি সেৱা কৰিলোঁ। আৰু সেৱা কৰাখিনিতো ভিডিঅ' কৰা নহয়, কাৰণ গোটেইকেইটাই সেৱা কৰি আছিলোঁ যিহেতু। আৰু তাৰপিছৰ এটা দৃশ্যখিনি, আৰু তাৰপিছতে ইয়াত ক্ষীৰ দি আছে, আৰু ক্ষীৰ খাবলৈ আমি গ'লোঁ। আৰু বহুত বেছিকৈ দিছে। মই তাকে ল'ৰাটোক কৈছোঁ, ইমান বেছিকৈ কিয় দিছা, এইবোৰ এনেকৈ পেলাই চাওঁ, এনেকৈ কৈছোঁ। আৰু বাতিটো দাঙিবলৈও অসুবিধা। তাৰপিছতে আমি বহি গ'লোঁ গোটেইকেইটাই, আৰু ক্ষীৰ খোৱা আৰম্ভ কৰি দিছোঁ। ইমান গৰম লাগিছে সেইখিনি সময়ত, ৰ'দো পৰিছে বহুত বেছি। ভিডিঅ'টো কি ওলাইছে নাজানো আৰু ইয়াৰ ছোৱালীজনীয়ে খাই আছে, ল'ৰাই মুখ উফন্দি বহি আছে, মানে ক্ষীৰ খাই বেয়া পায়। আৰু আমাৰ টিকলিয়ে নাচি আছে পূৰা, মানে ডিজে বজি আছে ন, একদম আমাৰ আৰু টিকলিয়ে পূৰা গানৰ তাতে একদম বাবাৰ গান গাই আছে ন, তাই একদম হ'ব পৰা নাই মানে, আৰু পূৰা নাচি আছে আৰু তাই। আৰু গৈ আমি ক্ষীৰ খাই হৈ গ'ল। মই তামোল এখন খাবলৈ গ'লোঁ, আৰু তামোল এখন খাই আহি আৰু ভিডিঅ'টো এবাৰ মানে শেষ কৰিম। আৰু মই দেখাই দিছোঁ গোটেই গেটখিনি এবাৰ ধুনীয়াকৈ। যাওঁতে যিহেতু ভিডিঅ' নকৰিলোঁ, ওলাই আহোঁতে ভিডিঅ' কৰিছোঁ এবাৰ। মানুহ বহুত কম হৈ গ'ল তেতিয়ালৈকে। আৰু কিবা ভাল লাগিছে, পেণ্ডেল চেণ্ডেল ধুনীয়াকৈ তৰিছে। আৰু মোৰ ল'ৰা য'ত পঢ়ে স্কুলৰ ওচৰতে হয় মন্দিৰটো, আমি দেখিয়ে থাকোঁ সদায় স্কুল গ'লে। আৰু তাৰপিছত আহিলোঁ, আমাৰ ওচৰৰ এটা মন্দিৰ আছে, শিৱ মন্দিৰ। বেছিদিন হোৱা নাই বাৰু বনোৱা মন্দিৰটো, কেইবছৰমান হ'ল, পিছে ভালকৈ বনোৱা হোৱা নাই মন্দিৰটো। আৰু আমি যিহেতু ওচৰৰে মন্দিৰ, আমি দুইটা মন্দিৰতে যাওঁ। সেইটো আমি ডাঙৰ মন্দিৰ বুলি কওঁ, যিটোত অলপ আগতে দেখিলে আপোনালোকে, আৰু এইটো আমি সৰু মন্দিৰ বুলি কওঁ। আৰু ইয়াতো এপাক আহি গৈছোঁ, সেৱা এটা কৰি যাওঁ বোলো দুইটা মন্দিৰতে। আৰু ইয়াতে আহিছোঁ, ইয়াতে মানুহ ইমান নাই বাৰু তেতিয়া। আৰু সেৱা কৰিলোঁ। এয়া দেখিছে নহয়,
তাইহে চব কৰে আৰু ধূপ চুপ তাই ঘূৰাব। বন্তি জ্বলালোঁ, জ্বলাই আৰু ধূপকেইডাল থ'বলৈ গৈছোঁ। আৰু সেয়া কৰিলোঁ, সেৱা কৰি এবাৰ দেখাই দিছোঁ গোটেইখিনি। আমাৰ কলিজা মাহ খাইছে আৰু আমি সেৱা কৰি ঘৰ গুচি আহিলোঁ। আৰু আমাৰ পথাৰ দেই, আহি আছোঁ আৰু মই ঘৰলৈ বুলি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।